বন্ধুসকল, মই আজি এই ভিডিঅ'টোত চাবোনৰ বিষয়ে কিছু কথা ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব নাপাহৰিব, যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপুনি আগতীয়াকৈ দেখা পায়। চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খ্ৰীষ্টপূৰ্ব 2800 চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাইৰ সৈতে উতলাই। খ্ৰীষ্টপূৰ্ব 2200 চনত জন্তুৰ চৰ্বিৰ সলনি কেঁচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন বনোৱা পদ্ধতি আৰম্ভ হ'ল। খ্ৰীষ্টপূৰ্ব 556 আৰু 539 চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবুনিদাছৰ দিনত টাইপাছ তেল, চিছামিল তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল।